গুড মৰ্নিং এণ্ড জয় শ্ৰীৰাম বন্ধুসকল। তো আমাৰ MJ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি ইমান দিনে বৰষুণৰ বতৰ আপোনালোকে গম পায়ে। তো আৰু এটা কথা কৈ দিওঁ আপোনালোকক, মোৰ এইটো ইউটিউবত ফাৰ্ষ্ট ব্লগ হ'বলৈ গৈ আছে। তো কেনেকুৱা কি হয় কেনেকুৱা নহয় মই একো নাজানো বা আজিলৈকে কৰি পোৱা নাই বাৰু, আজি ফাৰ্ষ্ট টাইম। তো আপোনালোকে চাই থাকক আৰু মোক মৰম দিয়ক অকণমান, আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। এয়া আমি চাওক, বহুত পুৰণা মন্দিৰ এইটো, আৰু মই যেতিয়াই নলবাৰী আহোঁ তেতিয়াই মই ইয়াত এবাৰ হ'লেও গাড়ী ৰখাই পেলাই মই সেৱা কৰি যাওঁ, কাৰণ এইটো মন্দিৰৰ বহুত মানে মাহাত্য আছে বা বহুতে কয় ইয়াত ৰাস্তাৰে পাৰ হ'লে এবাৰ হ'লেও সেৱা কৰি যাব লাগে বা মন্দিৰটো সোমাই যাব লাগে। তো মই আপোনালোকক দেখাই দিছোঁ, এইটো হ'ল কালী মন্দিৰটো। চাই লওক, ভালকৈ চাই লওক এবাৰ। এইটো চৰাবুৰি বুলি কয় এইখিনি হাতত, এইটো কালী। তো আমি গৈ আছোঁ এতিয়া নলবাৰীৰ বালিলেছা মন্দিৰলৈ। তো চাই থাকিব স্কিপ নকৰাকৈ। তো ফাইনেলি এয়া শ্ৰী শ্ৰী কালী দেৱালয় বালিলেছা মন্দিৰলৈ আহি পালোঁ আমি। ভিতৰলৈ সোমাই চাওঁ। তো মই এইবাৰ ফাৰ্ষ্ট টাইম আহিছোঁ। আপোনালোকতো ফাৰ্ষ্ট টাইম আনিছোঁ মই। এয়া চাই লওক, ভিতৰলৈ গৈ পেলাই আপোনালোকক দেখাই আছোঁ বাৰু। চাই থাকক, ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। দেখিছে বালিলেছা মন্দিৰ, এয়া আপোনাৰ নলবাৰীৰ কালী বালিলেছা মন্দিৰ বুলি কয়। আপোনালোকে বহুত ভিডিঅ'ত চাইছে আৰু বহুত জানেও। তো ফাইনেলি মই মানে ইয়াত মন্দিৰটোত অহা নাছিলোঁ, বেতালদা আৰু নিকুতাৰ ভিডিঅ'ত মই চাই আছিলোঁ। তো ফাইনেলি মোৰ চাবলৈ মন গ'ল। তো আজি মই এয়া মন্দিৰলৈ আহিলোঁ আৰু চালোঁ। তো মই ভিডিঅ'তে চাই আছিলোঁ মানে ইমান দিন। তো মই আজি নিজেই মানুহটো আহি ইয়াত উপস্থিত হ'লোঁ, আৰু মোৰ লগৰ ফ্ৰেণ্ড আহিছে, তেওঁলোকে আগত গৈছে, আৰু মোৰ লগৰ বন্ধু এটা আছে বাৰু, সি ভিডিঅ' কৰি আছে, তাৰ মুখখন পিছত দেখাম বাৰু। তো এইটো হৈছে দেৱালয়টো, এবাৰ চাই লওক। দেৱালয় মই ভিডিঅ'তে চাইছিলোঁ ইমানকৈ, আজি মই ৰিয়েলকৈ চালোঁ। তো এইটো সভাঘৰ চাগে, ইয়াতে সভা চভা হয়, মিটিং চিটিং হয়। আৰু চাগে এইফালে কিবা আছে, তো আপোনালোকক দেখাই আছোঁ, আৰু ময়ো চাওঁ কি আছে বাৰু এইফালে। মই ভিডিঅ'তে চাই আছিলোঁ ইমান দিন, আজি ৰিয়েলকৈ চাম মানে কি আছে বা কি নাই। ভিডিঅ'ত চোৱা আৰু ৰিয়েলকৈ চোৱাৰ মাজত বহুত ডিফাৰেঞ্চ আছেতো। তো সেইকাৰণে মানে আজি মই ৰিয়েলকৈ চাবলৈ আহিলোঁ। আজি বৰষুণৰ দিনত, আকৌ বৰষুণ তিতি ৰেইনকোট লৈ আহিছোঁ, ৰেইনকোট বাইকত থৈ পেলাই এয়া মই চাবলৈ আহিছোঁ। আৰু আগত যাম, আগত বহুতো কিছুমান নজনা কথা আজি শিকিম আৰু জানিম, আপোনালোককো জনাবলৈ চেষ্টা কৰিম। আহক তেতিয়াহ'লে। ধুনীয়া এটা পুখুৰী আছে এইটো। প্ৰায় ভিডিঅ'ত মই দেখা পাইছোঁ যে বেতালদা আৰু নিকুদা ইয়াত আহি আড্ডা মাৰি থাকে, আৰু পুখুৰীটো প্ৰায়ভাগে দেখাইছে। তো এইটোৱে পুখুৰী, যিটো পুখুৰী মোৰ চাবলৈ ইচ্ছা আছিল আৰু মন্দিৰটো চাবলৈ ইচ্ছা আছিলে। আজি আহিলোঁ, দেখা পালোঁ, বহুতখিনি ভাল লাগিলে, বহুতখিনি মানে মোৰ এটা অন্তৰৰ পৰা কৈছোঁ, যিটো মন্দিৰত মই আহিবলৈ ইচ্ছা আছিলে, তো সেইটো মোৰ আজি পূৰণ হ'ল। আৰু এই বন্ধুকেইটা একবাৰ দেখাই দিয়া, এইকেইটাৰ লগত আহিছোঁ আজি ফুৰিবৰ কাৰণে। চিন্ময়, এয়া হৈছে মৃণাল, মোৰ নাম মৃণাল, ইয়াৰো নামটো মৃণাল। আৰু এটা কথা মানে কি, মোৰ ফেভৰেট ছিংগাৰ অসমৰ, বেলেগ মানুহে মানে অসমত আহি সোধে অসমত কি চলি আছে, তেতিয়া অসমৰ ল'ৰাবোৰে কয় অসমত জুবিন দা চলি আছে। এয়া দেখা পালোঁ জুবিনদাৰ, এয়া জুবিনদাৰ ফটো ইয়াত ধুনীয়াকৈ আঁকি থৈ দিছে, কোনে আঁকিছে গম নাপাওঁ বাৰু। তো ভাল লাগিলে, মানে মই বহুত ডাঙৰ জুবিনদাৰ ফেন হয়। তো এয়া জুবিন দা বহুত ডাঙৰ ফেন হয়। ইয়াত লিখা আছে নিপু বুলি, নিপু চাগে নিপুৱে আঁকিছে ফটোখন, নিপুৱে চাগে হেৰি কৰিছে, সেইকাৰণে তাৰ নামটো লিখি থৈ দিছে। তো ভাল লাগিলে, আৰু কিবা এটাতো মানে কিবা এটা ভাল লাগিছে মানে। তো ইয়াত আহি এটা কথা গম পালোঁ যে হৰ্ষিতা, আপোনালোকে জাষ্ট শুনিছে তাইৰ নামটো বা তেওঁলোকৰ ঘৰৰ ফেমিলিটোৰ কথা গম পাইছে। ইয়াৰ পৰা চাগে বেছি দূৰ নহয়। আজি মই স্থানীয় ব্যক্তি এজনৰ পৰা গম পালোঁ, মই নিজে নামটো সুধিলোঁ হৰ্ষিতা বুলি, তেতিয়া কৈছে বোলে অকণমান আগত যাব লাগে,
তো মানে কি ডিম্পু দা মিন্ময় দাৰ ভিডিঅ'ত মই চাইছোঁ অৰ্চিতাহঁতৰ ঘৰখনৰ কেনেকুৱা কি পৰিৱেশ আৰু দেউতাকৰ কেনেকুৱা কি বা তাইৰ কেনেকুৱা লাইফষ্টাইল। তো সেইটো চাবলৈ আজি নাযাওঁ, আজি কাৰণ বতৰ বেয়া হৈ আছে, বহুত বেয়া, আৰু গধূলি হ'ল, এতিয়া বহুত দেৰি হৈ গ'ল। তো আমি এদিন এটা বেলেগকৈ ব্লগ বনাম, আজি এইটো ব্লগত নবনাওঁ কাৰণ বহুত দীঘলীয়া হৈ যাব। কাৰণ আজি কেলৈ নবনাওঁ আপোনালোকে এটা কথা কৈ দিওঁ, আজি মোৰ এইটো ফাৰ্ষ্ট ব্লগ হয় আৰু ইউটিউবৰ জগতখনত মোৰ আজি ফাৰ্ষ্ট ভৰি দিছোঁ। তো কেনেকুৱা কি হয় মই এইবোৰ একো নাজানো আৰু একো হেৰি নাজানো, কেৱল আপোনালোকৰ মোৰ ছাপোৰ্ট লাগে আৰু প্লাছ সহায় লাগে। সহায় আৰু ছাপোৰ্ট নহ'লে এইখন জগতত একো নহয়, ইউটিউবৰ জগতখনত মোক সহায় কৰি দিয়ক। আৰু কি ক'ম আৰু আপোনালোকে চাই থাকক, নেক্সট ব্লগত মই দেখাই আছোঁ তেওঁলোকৰ ফেমিলিটোৰ কথা, তাইৰ লাইফষ্টাইলৰ কথা, তেওঁলোকে কেনেকৈ থাকে বা কেনেকুৱা কি কৰে। তো মানে চাই থাকক, ভিডিঅ'টো স্কিপ নকৰাকৈ চাব, সেইটো ভিডিঅ' চাব, এইটো ভিডিঅ' চাব। আৰু এইটো ভিডিঅ' যদি ভাল পাইছে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। লগতে জয় আই অসম।